Hi friends, welcome to my channel Bablu Kolita Vlogs. মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনাক জনাব বিচাৰিছোঁ আমাৰ বৰ্তমান দিনত এটা ডাঙৰ সমস্যা আহি আছে, সেইটো হ'ল আপোনাৰ যিটো চুগাৰ, ব্লাড চুগাৰ। এই ব্লাড চুগাৰটো আমাৰ ঘৰত থকা ককা আইতা মা দেউতাৰ এই ব্লাড চুগাৰ প্ৰব্লেম হৈ আছে, আৰু যিহেতু এতিয়া COVID-19ৰ প্ৰব্লেম চলি আছে, তো লেবৰেটৰীত যাবলৈ অকণমান ৰিক্সৰ কথা হৈ আছে। লেবৰেটৰীত নিবলৈ অকণমান ৰিক্সৰ হৈ আছে। তো মই আজি আপোনাক জনাব বিচাৰোঁ এনেকুৱা এটা প্ৰডাক্টৰ বিষয়ে, যিটো প্ৰডাক্ট আপুনি যদি ঘৰলৈ লৈ আহে, সেই প্ৰডাক্টটো আপুনি ঘৰতে আপোনাৰ ব্লাড চুগাৰটো চাব পাৰিব। আৰু 2 নম্বৰতে আপোনাৰ সেই ব্লাড চুগাৰটো মানে আপোনাৰ মা দেউতা বা যাৰ ব্লাড চুগাৰ চায় সেইটো চাব পাৰিব আপোনাৰ মোবাইলতে। আৰু এইটো একুৰেচিটো আপোনাৰ 15% একুৰেচি আপোনাৰ আহি যায় ডিফাৰেঞ্চটো, কিন্তু আপোনাৰ অল ইন অল আপোনাৰ প্ৰায় ঠিকেই দেখায় আৰু। মই সেইটো আনিছোঁ, সেইটোৰ ৰিভিউ আজি কৰিবলৈ আহিছোঁ। আৰু সেই প্ৰডাক্টটো হ'ল এইটো প্ৰডাক্ট আপুনি চাব পাৰে ভালকৈ। এই প্ৰডাক্টটো আপুনি ব্যৱহাৰ কৰিব পাৰে। এইটোৰ বিষয়ে সম্পূৰ্ণ ৰিভিউ আজি আপোনালোকক কৰিম। প্ৰডাক্টটোৰ নাম হ'ল বিটো মোবাইল কানেক্টেড গ্লুকোমিটাৰ কিট স্মাৰ্ট লাইট একুৰেট। কোম্পানীটো হ'ল বিটো কোম্পানী। বিটোটো হ'ল আপোনাৰ ডায়েবেটিকৰ বিভিন্ন ঔষধ বনায় বা এনেকুৱা কিছুমান এপ্লিকেশ্যন বা মেচিন বনায় যিবিলাক ডায়েবেটিক চেক কৰিব পাৰি। এইটো আপোনাৰ বিটো কোম্পানীৰ মোবাইল কানেক্টেড গ্লুকোমিটাৰ কিট হয়। আৰু ইয়াত আপোনাৰ পেকটোৰ লগত আপুনি পাব এটা গ্লুকোমিটাৰ পাব, 5টা ষ্ট্ৰিপছ পাব, 10 পিচ লাঞ্চেছ পাব, এটা লাঞ্চিং ডিভাইচ পাব যিটোৰে আপুনি ব্লাড কালেকশ্যন কৰিব পাৰিব, এটা ট্ৰেভেল পাউচ পাব, আৰু এখন ইউজুৱেল মেনুৱে পাব। গোটেইখিনি আপোনাক মই দেখুৱাই আছোঁ। এইটো আপোনাৰ যিটো মেচিনটো ব্যৱহাৰ কৰিবলৈ এটা মোবাইল এপ আছে, যিটো আপুনি গুগল প্লে ষ্ট'ৰত বিটো ডায়েবেটিক বুলি লিখি দিলে আপুনি পাই যাব। এই এপটো আপুনি ডাউনলোড কৰিব লাগিব। সেইটো এপ ডাউনলোড কৰি পেলাই আপুনি ইয়াত চাব পাৰিব। এইটো আপোনাক মই সম্পূৰ্ণ ৰিভিউটো দেখুৱাই আছোঁ এতিয়া। এইটো মই কিনিছিলোঁ আমাজনৰ পৰা, 799 লৈছিলে। ইয়াৰ লগতে আপুনি 20টা আপুনি ষ্ট্ৰিপছ পাব। যিটো ষ্ট্ৰিপছ আছে মানে ব্লাড য'ত আপুনি দিয়া হয়, ইয়াতে আপোনাৰ ব্লাডটো দিয়া হয়, এনেকুৱা 20টা ষ্ট্ৰিপছ পাব ফ্ৰী। আৰু 20টা আপুনি লাঞ্চিং ডিভাইচ পাব, মানে আপোনাৰ লাঞ্চিং ডিভাইচত যিটো লগাই বেজিটো নিডিলটো, সেইটো 20টা পাব। বাকীখিনি মই আপোনাক গোটেইখিনি খুলি দেখুৱাই আছোঁ। এইটো আপোনাৰ ট্ৰেভেল পাউচ, যিটো আপোনাৰ এখন বেগ পাব মেচিনটো ভৰাই নিয়াৰ বাবে। ভাল কোৱালিটিৰ বেগখন দিছে। এইটো হ'ল আপোনাৰ লাঞ্চিং ডিভাইচটো, যিটোৰ আপুনি ব্লাড কালেকশ্যন কৰিব পাৰিব, এইটো পাব লগতে। তাৰপিছত পাব এইটো আপোনাৰ মেইন মেচিনটো, মানে এইটো আপোনাৰ এনেকুৱা এটা কভাৰত আহে। কভাৰটো হেভি কভাৰ। এইটো আপোনাৰ এইটো আপোনাৰ মেটেলৰ হয়। ভাল হয়। এইটো কোম্পানীটো আপোনাৰ বিটো কোম্পানীটো ব্ৰেণ্ডেড কোম্পানী হয়। এইটো আপুনি মোবাইলৰ য'ত আপুনি হেডফোন লগাই তাত জেকটো এনেকৈ সোমাই দিব লাগিব। এইফালেৰে আপুনি ষ্ট্ৰিপছটো দিব লাগিব। ষ্ট্ৰিপছটো দিয়াৰ পিছত আপুনি যিটো এইটো ষ্ট্ৰিপছ আছে, আপোনাক মই দেখাই দিছোঁ, এই ষ্ট্ৰিপছটো আপুনি দিব লাগিব। ষ্ট্ৰিপছটো দিয়াৰ পিছত এইফালেৰে ষ্ট্ৰিপছটো সোমাই দিয়াৰ পিছত তাৰপিছত আপুনি ইয়াতে ব্লাডটো দিয়াৰ পিছত আপোনাৰ মোবাইলত দেখুৱাব। ফাষ্টিং কৰিব পাৰে, পিপি কৰিব পাৰে, গোটেইখিনি আপুনি ৰিজাল্ট মোবাইলতে চাব পাৰে আৰু একুৰেট ৰিজাল্ট পাব। আৰু বৰ্তমান সময়ত যিহেতু চব আপোনাৰ মোবাইলৰ পৰাই কানেক্টেড হৈছে, স্মাৰ্ট কানেক্টেড হৈছে, এইটো আপুনি ল'লে আপোনাৰ এক্সট্ৰা কোনো মেচিন বা ল'ব নালাগে। এইটোৰে আপুনি গোটেইখিনি আপুনি ব্লাড চুগাৰ চাব পাৰিব। এইটো ষ্ট্ৰিপছটো যদি শেষ হৈ যায়, যিটো আপুনি বিটো এপ আপুনি ব্যৱহাৰ কৰি যিটো ৰিজাল্ট চাব বা আপুনি টেষ্ট ৰিজাল্ট চাব, সেই বিটো এপতে আপুনি এইবিলাক কিনিব পাৰে। 50টাৰ কিনিব পাৰে, 20টাৰ কিনিব পাৰে। এনেকৈ মই এক্সট্ৰা 50টাৰ 20টাৰ কিনি থৈ দিছোঁ। এনেকুৱাকৈ আপুনি কিনিব পাৰে। এই বিটো এপটো আপুনি যেতিয়া ব্যৱহাৰ কৰিব, এই বিটো এপটো ব্যৱহাৰ কৰিলে আপুনি এটা বস্তু মনত ৰাখিব, যে এই বিটো এপটো যেতিয়া আপুনি টেষ্ট ৰিজাল্ট কৰি থাকিব, তেতিয়া যাতে আপোনাৰ মোবাইলত কোনো ফোন নাহে। যদি ফোন আহে তেতিয়াহ'লে আপোনাৰ ৰিজাল্টটো নেদেখুৱায়। সেইটো অকণমান মন কৰিব। বাকী আপোনাৰ প্ৰডাক্টটো এনেই বিৰাট ভাল প্ৰডাক্ট বুলি কৈ আছে। আপুনি এনেকুৱাকৈ এইটো খুলিব পাৰিব। খুলি ইয়াত আপুনি এইটো লগাব পাৰিব। লগাই এইটো এনেকৈ পিছফালে টানি দি এইটো টিপি দিলে আপোনাৰ ব্লাডটো কালেক্টেড হ'ব। এইখিনিয়ে আছিল ফ্ৰেণ্ডছ। যদি আপুনি ভিডিঅ'টো ভাল পাইছে, কাইণ্ডলি শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'টোত লাইক কৰিব। ধন্যবাদ থাকিল। ভৱিষ্যতে আৰু নতুন ভিডিঅ' নিশ্চয় বনোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।